জৰাজীৰ্ণ ব্যস্ত পথে চলাকলা খুৱাইছে মাৰ্ঘেৰিটাবাসীক। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ গা এৰা মনোভাৱত ক্ষুণ্ণ জনতা। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ যিমানেই উন্নয়নৰ কথা নকওক কিয়, প্ৰকৃততে ৰাজ্যখনৰ কিমান উন্নয়ন হৈছে মাৰ্ঘেৰিটা নগৰৰ সদাব্যস্ত এটি জৰাজীৰ্ণ পথে প্ৰমাণ কৰিছে। মাৰ্ঘেৰিটা বুদ্ধ বিহাৰৰ পৰা মাৰ্ঘেৰিটা চাংলাং তিনিআলি হৈ অৰুণাচল সংযোগী পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। উক্ত পথছোৱা মাৰ্ঘেৰিটা পৌৰসভাৰ 10 নং ৱাৰ্ডৰ অন্তৰ্গত। দীৰ্ঘদিনে পথছোৱা মেৰামতি নকৰাৰ বাবে ৰাইজে জীয়াতু ভুগিছে। উক্ত পথছোৱাইদি দৈনিক 100খনৰো অধিক গাড়ী মাৰ্ঘেৰিটা হৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চাংলাং খুনচা আদি অঞ্চললৈ যাতায়াত কৰে। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক বিগত সময়ছোৱাত বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। गिरजा लाइन मार्केट है गिरजा लाइन। कहाँ जाता है ये रास्ता? चांगलांग और वार्ड नंबर कितना है? 10। ये रास्ता कब से खराब है? ये खराब हुआ 10 साल हो गया। नहीं बनाया? नहीं कोई आया नहीं आज तक? नहीं आया। आप लोग मुश्किल होता है? अभी कीचड़ हो रहा है, हम लोग का आना जाना का सुविधा नहीं है, अभी पानी का सुविधा नहीं है, हम लोग दूसरा जगह से पानी खा रहा है। अभी इलेक्शन है, फिर आपका क्या बोलना चाहता है? क्या बोलेगा अभी? वो वोट लेने आएगा फिर? हाँ वोट लेने आएगा, हम ऐसे बना देगा वैसे बना देगा, अभी तक बनाया नहीं, अभी 10 साल से ऐसे चल रहा है। অঞ্চলবাসী অতি শীঘ্ৰে পথছোৱা নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে স্থানীয় প্ৰশাসনৰ লগতে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱাৰ ৰিপৰ্ট, মাই নিউজ এনি।